মই যে মোকে গালি পাৰিছোঁ তাৰমানে স্পেয়াৰৰ পৰা ন মানে কনফিডেঞ্চ পোৱা যায় সঁচাই পাৰিছিলে গাড়ী চলাব নোৱাৰাকৈ নাথাকে মাতিম কি কৰিম এনেকুৱা এটা কনফিডেঞ্চ আজিলৈকে চলাই আছোঁ ভয় আছিল সেই হৈ গ'ল আৰু গোটেই উপকাৰ হৈছে ইণ্ডিপেণ্ডেণ্ট হৈছোঁ এতিয়া হাজবেণ্ডৰ ওপৰত বা মই অটোৰ ওপৰত ডিপেণ্ড কৰিব নালাগে আৰু হেডেক কমি গৈছে আৰু হেল্ল' ভগীসকল কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে আপোনালোকে মোক সুধি থাকে যে মই যিমান শিকালোঁ আৰু তেওঁলোকে গাড়ী চলাই আছেনে নাই বা কি কৰি আছে গতিকে মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ আৰু সেই চেনেলটোৰ জৰিয়তে মই এটা ভিডিঅ' দিব চেষ্টা কৰিম আৰু আপোনালোকে মোক অলপ ছাপোৰ্ট কৰি যাব আৰু মই নতুনকৈ ভিডিঅ' দিছোঁ যিহেতু নতুন চেনেল হয় আৰু গতিকে নতুনকৈ শিকিছোঁ গতিকে কিবা যদি মোৰ ভুল হয় আপোনালোকে মোক প্লিজ কমেণ্ট কৰি মোক ভুলটো শুধৰাই দিব আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেহ'লে কুৱেশ্যনটো মোক কমেণ্টত সুধিব আৰু মই আশাবাদী আপোনালোকে মোক মৰম দি যাব এনেকৈ আপোনালোকৰ অকণমান মৰম বিচাৰিছোঁ যদিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত উৎসাহিত কৰিব আৰু মই আজি ৰুমৰ পৰা ভিডিঅ' কৰিছোঁ মানে কাইলৈ মই লখৰাত গৈ আছোঁ আৰু লখৰাত যিহেতু জানেই সেই ছাইডত মই কেইগৰাকীমান বাইদেউক গাড়ী শিকাইছিলোঁ আৰু তেওঁলোকক মই এতিয়া আপোনালোকৰ আগত ফোন কৰিম আৰু মই ভাবিছোঁ তেওঁলোকে যদি চলাইতো আছেই তথাপিও টাইম যদি মিলে তেনেহ'লে মই ভিডিঅ' বনাম এটা আৰু পাবতো লাগিবই মোৰ পূৰা গেৰাণ্টি গতিকে আপোনালোকৰ আগত মই বাইদেউৰ গাড়ীত ফোন কৰি আছোঁ ৰ'বক মই যিহেতু ফোনটো ভিডিঅ' কৰি আছোঁ গতিকে মোৰ হাজবেণ্ডৰ পৰা মই ফোন কৰিম গতিকে বাইদেউ চিনি নাপাবও পাৰে তথাপিও চাওঁচোন কি কৰে বাইদেউ মই লক্ষী ড্ৰাইভিঙৰ যে মই বেলেগ নাম্বাৰেদি ফোন কৰিছোঁ শুলে নেকি শুইছিলে নেকি হয় নেকি ভালে আছে গাড়ী চলাই আছেনে গাড়ী চলাই আছো গাড়ী মানে সদায় চলাবলৈ ন মই হয় নেকি তুমিতো জানাই সেই মই যে এইটো নিউ টিউচন নিউ এইবিলাক সদায়তো দেৰি থাকে ন মোৰ সেইকাৰণে সদায়ে চলাওঁ মানে গাড়ী মানে মন কৰি চলাই থাকো আৰু ইমান ভাল লাগিলে এতিয়া জানা হোৱাৰ পিছতো মানে ওচৰত বহি থাকিব লাগে কথাটো কনফিডেন্স এটা পোৱা যায় যে সেইকাৰণে মানে মিছ কৰোঁ আৰু এতিয়াতো অকলে চলাই অকলে ইহঁত দুটাক লৈ পেলাই পোৱালি দুটা থব যায় নাথাকে যে আৰু স্কুলত গৈছে টিউচনত গৈছে মানে মই এটা কাৰণে লগ কৰিম বুলি ভাবিছোঁ কোনটো দিয়ক মানে হেৰি কালি এবাৰ গাড়ীত উঠাব লাগিব পাৰিব নাই ভয় লাগিব নি তোমাৰ নাৰ্ভাছ হ'ব চাগে তোমাৰ জানো মই তাকে মাজে মাজে ভাবো কেতিয়া যদি তুমি আহা মোৰ তোমাৰ নাৰ্ভাছ মাষ্টৰে চাগে গালি পাৰিলে আৰু মোক আপুনি ইমান দিন চলাই এনেকে চলাইছে গাড়ীখন অকলে নিয়াটো সেইটোৱে ডাঙৰ কথা আকৌ আৰু সদায় চলাই আছে চলালো যে চলাই মানে আকৌ ভুল কৰিলে যে তোমাৰ খঙে হিচাপে ভাবি গৈছো আৰু গম পাইছো একো নহয় দিয়ক নাই ক'ত ভুল কৰিব আৰু এতিয়া চাগে মোতকেও এক্সপাৰ্টহে হ'ল ঠিক নাই নাই ইমান এক্সপাৰ্ট হোৱা নাই মোৰ সৰুটো ল'ৰাই গালি পাৰি দিয়ে মোক কিয় মই বোলে শ্ল' চলাওঁ ইমান শ্ল' বুঢ়া মানুহে চলোৱা নিচাকে চলোৱা বোলে হাই স্পীডত চলাব লাগে নালাগে একদম লাগিলে অকণমান টাইমে লৈ যাব তেনেকে কয় মানে কি সৰু বাচ্ছা যে সি মানে চলোৱা দেখে সৰু বাচ্ছাবিলাক এনেও সিহঁতে স্পীডত চলোৱাটো ভাল পায় আৰু মই একো নহয় মই তহঁতক ছেফকে দিব লাগে সেইটোৱেইতো আকৌ ছেফকে লৈ যাব এতিয়া সিহঁতে সৰু হয় আৰু দেউতাকক চলোৱা দেখে যে স্পীডত বুজি নাপায় যে সেই স্পীডটো বিচাৰে আৰু ল'ৰা মানুহ তাতে ছোৱালী হ'লে বেলেগ কথা দুটামান বজাতো ফ্ৰী থাকিব দিয়ক হ'ব দিয়ক
প্ৰথম বাইদেউগৰাকীকে পালোঁ, বাকী কেইগৰাকী বাইদেউক মই পিছত দেখাব চেষ্টা কৰিম মানে নেক্সট ভিডিঅ'ত। আৰু কাইলৈনো কি হয় চাই থাকক ভিডিঅ'টো। ৰেডি হ'লোঁ এতিয়া, বাই বাই, টাটা টাটা, ঘুম, টাটা 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 টাটা। আজি নিদিয়ে, কালি এগৰাকী বাইদেউ পালোঁ কাৰণে মই আৰু বেছি ফোন নকৰিলোঁ, কিবা টাইম নিমিলিব, গতিকে মই আৰু বেলেগ ফোন কৰিম ভাবিছিলোঁ, কিন্তু এতিয়া নকৰিলোঁ, বাইদেউ তাতে যাম। এইটো হৈছে বাইদেউহঁতৰ এইখন হৈছে বাইদেউৰ গাড়ী আৰু এইখন হৈছে দাদা গাড়ী, মানে একেই হয়, মানে বাইদেউহঁতৰে হয় গাড়ীখন। ভালে আছে, ভালে দিয়ক, হৈ গ'ল। বাইদেউ আহি পালোঁ আৰু বাইদেউ মোক এতিয়া গাড়ীত উঠাব অলপ। মোকে গালি পাৰিছিলোঁ, ইমান মেজনীকো গালি পাৰিছোঁ তাৰমানে। চবকে গালি পাৰোঁ। নহয় মানে তুমি ইমান মানে হেৰিকে ইনস্পায়াৰো কৰা ন, ইমান ধুনীয়াকৈ আপুনি ইমান ভালকৈ পাৰিছে, তেতিয়া মানে এটা কনফিডেঞ্চ পোৱা যায়, সঁচাকৈ পাৰিছোঁ তেনেকৈ কোৱাৰ লগে লগে এটা বেলেগ কনফিডেঞ্চ পোৱা যায়। সেইকাৰণে মই তাকেই কৈছোঁ, মানে ৰাস্তাত যেতিয়াই মনত পৰে তেতিয়াই মই তোমাৰ কথা ওলাই যায়। এতিয়া যেতিয়া আগতে যেতিয়া গালি পাৰিছিলোঁ, এতিয়া যেতিয়া খঙতে আহিছে যে মোক গালি পাৰিছিলে। এতিয়া আকৌ ভয় লাগে, কেতিয়াবা যদি লক্ষ্মী মোৰ গাড়ী চাইডত বহি ইমান বেছি ফাষ্ট হেৰি কৰা নাই মানে। নাই শ্ল' ভাল, একদম শ্ল' চলাব, মানে যেতিয়া চব ভালকৈ চলাইছিলে ভাবিছোঁ ন, কিন্তু নাই হ'ব লক্ষ্মী ওচৰত বহি থাকে, মই যদি বেয়াকৈ চলাইছোঁ নিশ্চয় গালি পাৰিব আৰু। ভালে চলাব যদি অকলে চলাই আছে। ঘৰটো ধুনীয়াকৈ সজাই থৈছে। অঁ নহয় আৰু সিহঁতে গাড়ী চলাব নাজানে। তোমাক মানে এভৰি মমেণ্ট পাওঁ, গাড়ী চলাব নোৱাৰাকৈ নাথাকে মানে চলাই। আৰু এটা কথা কি মানে শিকিব সেইটো চলালে নহ'ব, সেইটো কণ্টিনিউ কৰি থাকিব লাগিব, নহ'লে একেই হৈ যাব মানে। মানে কনফিডেঞ্চটো হেৰাই যায়, মানে ইচ্ছা কৰিছে মানে এনেকুৱা হেৰিলৈ মানে সদায় চলাম। এৰি দিলোঁ, এক্সপাৰ্ট হ'ল, এৰি দিয়াৰ পিছত আকৌ জিৰ', তাৰপিছত যদি নেক্সট দিনৰ কাৰণে নচলাই। একেই হ'ব, নকমিব পাৰে, কিন্তু নাই চান্স আছে আৰু মানে কণ্টিনিউ চলাই থাকিব লাগে। এনেই এপাক চলাই পেলাই যদি বহি দিয়ে মানে শিকা লাভটো হয়, এনেকুৱা লাগে লক্ষ্মী বেয়াকৈ শিকালে তেনেকুৱা এটা হৈ যাব। মানে এনেও আপুনি যিমানেই স্মাৰ্ট নহওক, আমি এতিয়া তেতিয়া আপোনাৰ বহুদিনৰ পৰাই চলাম বুলি তোমাৰ মানে শিকিম তোমাৰ প্ৰায় এনেকৈ এটা সাহস, মানে কি এটা মেণ্টেলি প্ৰিপেয়াৰ নাছিল, তোমাক ফোন কৰি মাতি কেনেকৈ মাতিম কি কৰিম এনেকুৱা এটা প্ৰিপেয়াৰ হোৱা নাছিলোঁ, কিন্তু দৰকাৰ মানে একদম মোক লাগিবই গাড়ীখন, নহ'লে মোক বিৰাট প্ৰব্লেম হৈছে, সেই বাধ্যত কৰি উপায় নাই আৰু তুমি শিকাইছা পুৰা কণ্টিনিউছ আজিলৈকে চলাই আছোঁ, গেপ দিয়া নাই আৰু। মই মানে মাজতে মই কৈছিলোঁ বাহিৰত যাম, মই যদি বাহিৰত পিছত দুদিন শিকি পেলাই আকৌ গেপ কৰিবলৈ মই আকৌ একেই হ'ব। সেইকাৰণে মই চবে একেবাৰে বাহিৰৰ পৰা আহি লওঁ, তাৰপিছত তোমাৰ পৰা শিকিম। কণ্টিনিউ চলাই আছোঁ মানে। এতিয়াও মানে কি হয়, বহুদিন কেতিয়াবা গেপ হৈ যায়, কেতিয়াবা মানে অফিচৰ ক'ৰবাত গ'লে আৰু তেতিয়া মানে চলি যোৱা নাই বাৰু, হ'লেও এনেকুৱা লাগে আজি অকণ ভয় খাম নেকি, এনেকুৱা হয়, ভয় নাখাওঁ বাৰু। নহয় আপুনি এতিয়া অকলে পূৰা চলালে, তুমি যাতে মোক হাইৱে ঠিক নিশিকোৱা, এনেকুৱা এটা ভয় এটা। মই মানে গাড়ী শিকালে হাইৱেৰে নাযাওঁ আৰু এনেকুৱা এটা ভয় আছিলে, কিন্তু তুমি ফাৰ্ষ্ট দিনাখন তুমি হাইৱেত চলাইছা, তাৰপিছত ছেকেণ্ড দিনাখন মোক সেইটো মাইলেজ মানে হেৰি এইটো চাৰ্ভিচ লেণ্ডত লৈ গৈছোঁ। চাৰ্ভিচ লেণ্ডটো একদম ট্ৰাক থাকে ন, মাজতে মানে দুইফালৰ পৰা আহে, তাৰপিছত হয়তো তাতে ফাৰ্ষ্ট ছেকেণ্ডত হেৰি হৈ গ'ল আৰু প্ৰথম ফিল্ডত যাম বুলি ভাবিছিল চাগে, তেনেকৈ ভাবিছিলোঁ। আৰু ফাৰ্ষ্ট ডে যে তুমি মোক হাইৱেত লৈ যাব মই ভাবাই নাছিলোঁ, কাৰণ মানে আগতে এটা ভয় এটা থাকে ন শিকি ফাৰ্ষ্ট ডে মই শিকি মানে মই আৰু চাৰ্ভিচ লেণ্ডটো মৰিলেও নাযাওঁ, তুমিতো মোৰ আচল ভয় জেগাতে হৈ গৈছে, হয় নহয়?
মইতো এইবিলাক ৰাস্তা কৈছিলে মানে হাইৱেত পাৰিম জানো এনেকৈ কোৱা নাছিলে তাত ইমান ট্ৰাকবিলাক আহি থাকে আৰু ইমান অকণমান জেগাতে মানে কাটি মানুহ হয়তো নাইকিয়া কৰি দিয়ে থেংক ইউ সদায় খালী ৰাস্তাত আৰু মই বিচাৰি ফুৰোঁ ট্ৰাফিক এতিয়া বাইদেউ প্ৰথম দিনাখন হেৰিত যাব খোজা নাছিলে মানে হাইৱেত আৰু মই হাইৱেত ভয় খাই আছিল গতিকে মই হাইৱেতে ফাৰ্ষ্ট দিনা লৈ গৈছিলোঁ এয়া বাইদেউ এতিয়া পূৰা ফাই চলায় দেখাম বাৰু আজি হয়তো ইমান স্পীড নচলায় বোলে কিন্তু তথাপিও যে অকলে চলায় সেইটো বহুত ডাঙৰ কথা এই গুৱাহাটীৰ ভিৰত আৰু এইখিনি লখৰাটো জানি এয়া বাইদেউৰ ডাঙৰ ল'ৰা বাবু লাজ কৰিছে দিয়ক তোমার দেখো যাযাবর অভিমান মুঠিতে রাখো সুখ যেতিয়া তোমার দেখো যাযাবর অভিমান মুঠিতে রাখো মন যায় মন যায় মন যায় মোক নিনিয়ে নেকি বুলি ভাবিছিলোঁ মই তুমি মোৰ পিছে পিছে আহি আছা নেকি দিয়া গ'লক মই এইকাৰণে আহি আছোঁ অঁ খাওঁ গৈছিলে জানি ন যাওক যোনফালে যায় য'ত মন যায় আজি লৈ যাওক এইফালে গ'লে একে বশিষ্ঠ যাব লাগিব পেচেঞ্জাৰে আজি হয় দিয়ক সেয়া হয় বন্ধ কৰি থৈছে নহয় গাড়ীবিলাক পুটুককৈ আহে এইখিনিত বহুত স্পীডত আহে গাড়ীবিলাক আজি বজাৰ ভালেই আপোনালোকৰ ওচৰতে বজাৰ কৰে ন বজাৰখনৰ পৰা ইমান ধুনীয়া ধুনীয়া বস্তু পায় অঁ বজাৰ কৰি ভাল লাগে ঠিকে আছে তো আৰু আপুনি কিমান স্পীড যাব ইয়াতকৈ এইটো ৰাস্তাত এইবিলাক ৰাস্তা এইটো ৰাস্তা নহয় মই হাইৱেত চলাওঁ ন বেছিকৈ মই হাইৱে হৈ যাওঁ আজি তোমাক মানে মই হাইৱেখন যাব পাৰিলোঁ হয় হ'ব দিয়ক হাইৱে দি আকৌ কি আহোঁতে গৈছে আহিব পাৰি ইফালেদি গৈ হাইৱে ওলাব পাৰি ন এনেকৈ ঘূৰি আহিব পাৰি যাম লাগে নেকি যাওঁতে যাব পাৰিলোঁ আহোঁতে যাম লাগিব নেকি নালাগে দিয়ক ইমান দৌৰা মানে কি তুমি যিটো মোক এটা হেৰি দিলা ন শিকাই দিলা যে মই পাৰা হ'লে এতিয়া নিজৰ কামখিনি এটলিষ্ট কৰিব পৰা হৈছোঁ হয় নাই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ দেখিলে কেতিয়াবা মাত দিব ৰাস্তাত মাতিম বাৰু খালি মই মানে ৰাস্তাত মানুহ কম দেখা পাওঁ এইটোৱে প্ৰব্লেম মোক দেখিলে তুমি মাতিবা মানে মই নামাতা নহয় মই মানে মানুহক তেনেকুৱা মই নহয় কিন্তু মানে কি হয় মই অলপ কম মানে মন খুব কম কৰোঁ মানে আনমনা যায় মোৰ হাজবেণ্ডো এইখিনিতে যদি মানুহ এজন থাকে দেখা নাপায় যি হয় মোৰ আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনে মানে মাতি মোৰ পিছে পিছে স্কুটাৰ চলাই মই নামাতিলে গম পাইছে একদম মোক কৈছে লগ পাতি এনেকুৱা লাজ পাইতো মানে মাতিলে যেতিয়া দেখা নাপায় মোৰ হাজবেণ্ডৰ লগতে বেলেগৰ লগত কি হ'ব তেনেকুৱা সেইকাৰণে মই কৈছোঁ মানে মইতো দেখিলেতো মাতিমে চিঞৰ মইতো মাতিম নামাতাকৈ থাকিবই নোৱাৰোঁ আৰু মোৰ আকৌ বেয়া স্বভাৱ এটা মই চবতে য'তে দেখোঁ মানে মাতি পাওঁৱে বেয়া নহয় বেয়া পাব ভাল পাব মই নাজানো মই য'তেই নেদেখোঁ মই চিঞৰি হ'লেও মাত দিওঁ কিমান হাজবেণ্ডৰ পৰা গালি খাওঁ তুমি যেতিয়া তেতিয়া য'তে ত'তে চিঞৰি দিয়া এনেকৈ কয় মোৰ লগত আহিলে এনেকৈ নাথাকিবা দেই মন নিমিলে আৰু নহ'লে মাতিব যদি নাপাওঁ লগে লগে ফোন কৰিম খুব ভাল লাগে কিমান ভাল লাগে
আমি ইফালেদি যদি যাই কেনে হেৰি ওলাব পাৰিম নেকি হাইৱে ইফালেদি হাইৱে ওলাই এনেকৈ দি ঘূৰি আহিম বোলো এই ই ৰিক্সাবিলাকত খুব দিগদাৰ অভাৰটেক কৰিব নোৱাৰি ৰাস্তাটো সৰু মই এইটো ৰাস্তাত সেইকাৰণে চলাব অলপ বেয়া পাওঁ এই ই ৰিক্সাবিলাক যে ইমান বেছিকৈ আছে নহয় শ্ল'কৈ যায় ক'ত ৰখাব ঠিক নাই অভাৰটেক কৰি কৰি যাব লাগে মানে ৰাস্তাটোও সৰু যাওঁ আহোঁতে এইটো ৰাস্তাই আহোঁতে হাইৱে আহিব মানে হেৰি অকণ জাম চামো হয় আৰু ৰাতি হ'লে মানে কি মই ৰাতি চলাওঁ যে এইখিনি সময়ত মানে হেৰি হয় গাড়ীবিলাক বহুত স্পীডত থাকে ন ৰাতি হৈ যায় ন তেতিয়া হৈ যায় আহোঁতে সেইকাৰণে আহোঁতে এইটো ৰাস্তাই আহোঁ বন্ধ কৰিছে নে মই সেই স্কুলত গ'লে হাইৱেত গাড়ী ৰখাই পেলাই হাইৱেতে গাড়ী পাৰ্ক কৰি পেলাই যাওঁ মানে স্কুলৰ ভিতৰলৈকে যাব পাৰি মানে সেই সেইফালেদি আহিব লাগে লালমাটি হৈ ঘূৰি আহিব লাগে সেইফালে ঘূৰি আহাতে আকৌ ঘূৰাই নিয়া দিগদাৰ আকৌ ঘূৰাই পেলাই আকৌ সেইফালে যাব লাগে সেইকাৰণে হাইৱেতে পাৰ্ক কৰি পেলাই স্কুলতে যাওঁ এইখন দি লওক বহুদিনৰ পৰা মানে হেৰি বহুত দিনৰ পৰাই চানগ্লাছো আনিব পাহৰিলোঁ অসুবিধা হৈছে নেকি নাই হেৰি তাৰপিছত বহুত দিনৰ পৰাই বন্ধ হৈ আছে মই অৱশ্যে অহা নাই আৰু আপোনাৰ কাৰণে মই সেই ৰাস্তাটো চিনি পালোঁ মই এনেই চিনি নাপাওঁ এইটো ৰাস্তা হেৰি এই হাইৱে বনাই আছে কাৰণে বন্ধ কৰি দিছে ছাৰ্ভিচ লাইনটো ছাৰ্ভিচ লাইনেৰে যাব লাগে যে ছাৰ্ভিচ লাইনেদি যাব লাগে হয় দিয়ক ছাৰ্ভিচ লাইনটো বন্ধ কৰি দিছে কাটি কুটি কেনেকৈ চলাব লাগে বাৰু কিছুমান বহুত ঠেক গলিবিলাকত যে ঠেক কাল যোৱাকালি তেনেকুৱা হৈছে তাৰমানে মই গাড়ীখন পাৰ্ক কৰিব লাগে ৰখিব লাগে মানে তাৰপিছত ৰখালোঁ গাড়ীখন এইফালে পিছফালৰ পৰা এখন গাড়ী আহিছে সেইখন গাড়ীটো মই ৰখোৱাৰ কাৰণে মানে প্ৰব্লেম হৈ গ'ল এইফালে এখন স্কুটাৰ ৰাখি থোৱা আছিলে তাৰপিছত আকৌ মই সেই ওলাই মেলি অকণমান ঠাইতে ঘূৰাই বা আকৌ বেলেগ জেগাত ৰাখিছোঁ মানে কি দুই চাইডে গাড়ীখন ৰখাই থ'লে গাড়ীবিলাক ক্ৰছ কৰি যাব দিগদাৰ হৈ যায় এইফালে স্কুটাৰ এখন ৰাখিলে সৰু ৰাস্তা হ'লে ইফালে যদি দুখন গাড়ী ৰাখি থৈ দিয়া যায় এইফালে মোৰ আগতে আৰু এখন পাৰ্ক কৰি থোৱা আছে এইটো ৰাস্তা অলপ ভাল কৰি দিছে বেয়া আছিলে এইটো এতিয়া পাৰিলে এতিয়া আগতে বেয়া আছিলে এই বনাই আছে যে বৰ উল্টা পুল্টা লগা হৈছে মোৰো এইটো ছাৰ্ভিচ লাইনেৰে গৈছে সেইটো ৰাস্তা বনাই আছে এইখিনি গোটেই ছাৰ্ভিচ লাইন এইটো ছাৰ্ভিচ লাইন কিন্তু চব গম নোপোৱা হৈ গ'ল নহ'লে যে নহয় নচলে দেখোন ভাতটো খাবা ব্ৰাউন ৰাইচ খাবা মানে ব্ৰাউন ৰাইচ কোনটো কয় ন ব্ৰাউন ৰাইচ মানে এটা কিনিব পায় হয় নেকি আৰু নহ'লে উখোৱা চাউলৰটো খাব পৰা উখোৱা চাউল যিটো এই সিজাই বনাই যে সিজাই কৰে যে উখোৱা চাউল চিনি পাওঁ বাৰু মানে হেৰি আৰু মানে অকণমান ডাইটটো মানে কণ্ট্ৰল কৰিব লাগে ফ্ৰুট চুট বস্তু মানে ফেট থকা বস্তুটো তেল চেলবিলাক কমাই খাব লাগে আৰু কিবা এটা খাই ল'ম বুলি ভাবিছিলে দোকান এখন দিছে নাই নালাগে অত নৰখাব বলক একো নাখাওঁ আপোনাক এনেকৈ দেখি কিনে মোক খোৱা যেনে লাগিলে হয় দিয়ক বৰষুণ দি থোৱা কাৰণে মানে কি হৈছে কেতিয়াবা ডাঙৰ বৰষুণ দিলে মোৰ ভয় নালাগে ওলাই আহিবৰ কাৰণে এতিয়া ভয় নালাগে নহ'লে ডাঙৰ বৰষুণ দিলে ভয় লাগে আপোনাৰ ভাগ্য পানীত চলোৱাটো কেনেকৈ চলাব লাগে এইখিনিতো সদায় পানী থাকে আৰু সেইখিনি কেনেকুৱা পানী আছিল ন সেইকেইদিন বহুত বৰষুণ ছিজন যে এইখিনি ৰাস্তাত বৰষুণত চবে জানেই আৰু তোমাৰ কেইবাদিনো আমি পানী পাইছোঁ ন বেলতলা কেইবাদিনো বেলতলা পাইছোঁ বহুত সেইকেইদিনত বৰষুণৰ ছিজন আছিলে আপুনি সেইবোৰে বৰষুণৰ ছিজন আছিলে এদিন আমি গাড়ী ঘূৰাই আহিছোঁ যে পানীৰ কাৰণে মানে চবত ফ্ৰেণ্ডলি হৈ যোৱা যে সেইটো মানে মানুহজনী ইজি কৰি দিয়ে আৰু শিকিবৰ কাৰণে মানে নহ'লে মানুহজনী যদি ফ্ৰেণ্ডলি নহয় তোমাৰ মানে সংকোচ এটা
অঁ তাকে মোৰ হাজবেণ্ডে কৈ থাকে তুমি অকণমান ট্ৰেইনাৰ হিচাপত আহিবাচোন ইমান ফ্ৰী হৈ যোৱা এনেকৈ কয় তোমাৰ সেই মানে চিম্পলিচিটি মানে আছে যে তোমাৰ সেইটো মানে মানুহে ভাল পায় তোমাৰ লগত মানে পুতুককৈ ফ্ৰেণ্ডশ্বিপ কৰিব পাৰে এতিয়া বয়সীয়াল মানুহ এজনী তোমাৰ লগত ফ্ৰেণ্ড আকৌ তুমি ধৰা বয়সত বহুত কম কিন্তু তোমাৰ লগত ধৰা বয়সীয়াল মানুহ এজনী ফ্ৰেণ্ডলি হৈ যায় হয় খুব ফ্ৰেণ্ড হৈ যায় মানুহজনীক মানে শিকিবৰ কাৰণে বেছি সুবিধা হৈ যায় গাড়ীখন ফ্ৰেণ্ডলি হ'লে আৰু নোৱাৰো মই ইমান ষ্ট্ৰিক্ট হ'ব মানে ষ্ট্ৰিক্টলি একদম টিচাৰ নিচাৰে শিকোৱা ভয়তে মানুহ শিকিব নোৱাৰিব বেছি চিৰিয়াছ হৈছে যদি মানে মানুহ যদি ভয়তে মানে নোৱাৰিব মই আকৌ নিজকে ভাবোঁ কেতিয়াবা তুমি যেতিয়া কথা পাতি যে গৈ আছা মই পাহৰি গৈছোঁ মই গাড়ী চলাই আছোঁ মানে যেনে চলাব পাৰি কিন্তু যদি তুমি কথা এটা নাপাতা একদম ষ্ট্ৰিক্টলি এইফালে কৰা কৈ থাকা তেতিয়াহ'লে মানুহজনী ভয়তে ভুলে কৰি দিম ভয়ে খাই থাকিব ন বাৰ্গাৰ চাৰ্গাৰ একদম চিম্পুলকৈ এটা দিওঁ এয়া বাইদেৱে কিবা পেকিং কৰি দিলে মানে খাব টাইম নাই গতিকে পেকিঙে কৰি দিব দিলোঁ কি দিছে নাজানো বাৰু আৰু ফুৰি আহিলোঁ এতিয়া ঘৰ পাব হ'ল খাই বৈ ইয়াত পেকিঙো লৈ ল'লোঁ বাইদেউ এটা কথা কওকচোন এতিয়া সোধোঁ মানে আপোনাৰ গাড়ী চলাওঁতে কিবা ভয় চয় লাগে নেকি এতিয়াতো ভয় নালাগে মানে ভয়টো মানে প্ৰথম দিনাখনেই মাৰিলা তুমি এতিয়া একদম পূৰা আৰু ক'ব নালাগে আৰু ন একো নালাগে এতিয়াতো মই এইফালে হেৰিফালে লৈ যাওঁ আৰু গাড়ী শিকি আপোনাৰ কিবা উপকাৰ হৈছেনে নাই উপকাৰ মানে কেনেকুৱা উপকাৰ হৈছে মানে হেৰি আৰু বহুতেই উপকাৰ হৈছে ইণ্ডিপেণ্ডেণ্ট হৈছোঁ এতিয়া হাজবেণ্ডৰ ওপৰত বা মই অটোৰ ওপৰত বা উবেৰৰ ওপৰত ডিপেণ্ড কৰিব নালাগে আৰু এতিয়া কি হয় উবেৰ অটো নাপাওঁ কেতিয়াবা উবেৰ মানে মাতো আহি নাপায় ন বহুত দিগদাৰ হয় ইফালে ল'ৰা ছোৱালী লৈ যাবৰ কাৰণে তেতিয়া মানে মোৰ যেতিয়া মানে হেডেক নাই আৰু মই মানে বহুতখিনি হেডেক কমি গৈছে আৰু মোৰ এতিয়া চলাব পৰাৰ কাৰণে হয় নেকি মানে মাইণ্ডটো বহুত মানে ৰিলেক্স ফিল কৰিছোঁ মানে মাইণ্ডটো ৰিলেক্স হৈ গৈছে মানে আৰু ভালো লাগে ন গাড়ীখন লৈ যাম বুলি ভাবিলে মোৰ বিৰাট টেনশ্যন অটো নাপাওঁ অটো মানে কি হয় অটো ষ্টেণ্ডলৈকে যাব লাগে তেতিয়াহে অটো পায় ৰানিঙত মানে অটো খুবেই দিগদাৰ ফোন কৰোঁ কোনোবা বিজি থাকে আহিব নোৱাৰে এনেকুৱা নিচিনা প্ৰব্লেম হয় তাৰপিছত উবেৰো কেতিয়াবা ছাৰ্ভিচ ভাল নহয় ন উবেৰ চুবেৰবিলাকৰ কেতিয়াবা মাতিলে নাহে বঢ়িয়া 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 একদম তামাম মজা লাগি গৈছে এতিয়াতো একদম একো চিন্তা নাই ক'তো নৰ্মেলি দিয়ক যাওঁ বাই বাই এতিয়া